Hello guys, welcome back to my YouTube channel Bhargav Fit Hub. আজি আমি 15 আগষ্ট উপলক্ষে আমি আমাৰ অঞ্চলৰ কি পৰিস্থিতি হৈছে আমি মোৰ এটো ভিডিঅ'ত গৈ আছো দেখাবলৈ আপোনালোকে চাই থাকক মোৰ ব্লগটো। এইখন মোৰ চশমা মই বাইক চলালে এখন সদায় পিন্ধুই নহলে চকুত আৰু জানে আপোনালোকে ধুলি সোমাই কেনেকে একদম একেনে চকু পৰিস্থিতি বহুত বেয়া হ'ব সেইকাৰণে মই এখন পিন্ধু। তাৰ পিছত আমি এতিয়া ভিডিঅ'টো ব্লগটো বনাম। এখন মোৰ বাইক হয় দেই একদম এখন মোৰ জন্ম মানে এখনে ফাৰ্ষ্ট মই বাইকখন লৈছিলো। এখন বাইক মই কেতিয়া নেও মানে এখন মোৰ নিজৰ বাইক লাইফ বলক এতিয়া আমি গৈ আছো ভিডিঅ' চাম। এয়া চাব পাৰে আমাৰ নেশ্যনেল হাইৱে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি আমি গৈ আছো। বৰ্তমান ভিডিঅ' আৰু শ্বুট কৰিবলৈ গৈ আছো। আপোনালোকে দেখি পাব, চাই থাকক মোৰ ভিডিঅ'টো। আপোনালোকে চাব পাৰে ইয়াত সকলো এইটো 15 আগষ্টৰ কাৰণে এইটো চাইকেল ৰেলী ভাইটি দাদা ভণ্টি আদি চব ৰখি আছে ৰেলীৰ কাৰণে চব লাইন পাতি আছে চাব পাৰে আপোনালোকে। এইখন আমাৰ মৰাণ টাউন ইয়াত চব খোলাই আছে 15 আগষ্টৰ কাৰণে এখন দুখন বা বন্ধ দোকান ইয়াত দাদাহঁতে চব্জি বিকি আছে। এই বছৰ এইটো 15 আগষ্টৰ কাৰণে চবেই এটা দুটাকে ৰেলী চব গৈ আছে 15 আগষ্টৰ কাৰণে। এতিয়া মই তেল খাব লৈছোঁ বাইকত মোৰ বাইকত আমি এতিয়া বাইকত তেল ভৰাই যা ডিপুৰ পৰা ওলালোঁ। এতিয়া আমি পতাকা কিনিবলৈ গৈছোঁ বাইকত লগাবলৈ। কেনেকৈ এইবিলাক দাদা কোনটো ঠাণ্ডা লগোৱা হ'ল। এতিয়া বাইকত বহিব লৈছোঁ। বাইক জানেই ভাবিলোঁ পকাইছোঁ আৰু ঠাণ্ডা লগাইছোঁ আৰু কেনেকুৱা লাগিছে ৰাইজ হ'ব আৰু। চ' গাইজ আমি এতিয়া বৰ্তমান পাইছোঁহি ৰাইডাং বুলি কয় আপোনালোকৰ অভাৰব্ৰিজৰ ওচৰ। এইডোখৰ ৰাইডাং অভাৰব্ৰিজ মানে ৰাইডাং নাপায়গৈ আৰু অলপ এইডোখৰ অভাৰব্ৰিজৰ ওচৰতে আমি এতিয়া বৰ্তমান ৰখিছোঁ। এতিয়া আমি আপোনালোকক দেখাই আছোঁ এইডাল দেখিছে তলৰ পৰা আমি এতিয়া বৰ্তমান ওপৰ অভাৰব্ৰিজৰ ওপৰত আছোঁ। তাৰপিছত সেই ৰেল ক্ৰচিং সেইটোৱে ৰেল ক্ৰচিং আপোনাৰ অভাৰব্ৰিজ ইণ্ডিয়া এইটো অল ৰাউণ্ডাৰ ঘূৰিব পাৰে মানে তলৰ সেইডাল চিৰিজত এইডালে গৈছে আপোনালোকৰ অভাৰব্ৰিজ ইণ্ডিয়া। তাৰপিছত মোৰ লগৰজন গ'ল বৰ্তমান পটকনে মাতি গ'ল এজন পটকনে গুচি গ'ল মানে ধৰিব নোৱাৰিলে আৰু পটকনে মোৰ লগৰ চিনাকি মাথা লগাই গৈছে বৰ্তমান আপুনি। সেইটোৱে আমাৰ এইটো অভাৰব্ৰিজ এইখন মোৰ বাইক ভালকৈ চাই লওক আপোনালোকে অলপ মডিফাই কৰিছোঁ আৰু এইখন আপোনাৰ আছিলে স্প্লেণ্ডাৰ বাইক হয়। এতিয়া অলপ মডিফাই কৰিছোঁ লিখিছোঁ আৰু আমুক তামুক বুলি তো মানে বাকী কোনো লগৰবোৰে ধৰিব নোৱাৰে মানে এখন কি বাইক চবে মানে সোধে মানে এখন কি বাইক বুলি। আৰু আকৌ এবাৰ পুনৰ দেখাই দিছোঁ আপোনালোকৰ এইটো ৰেল ক্ৰচিং ওপৰত অভাৰব্ৰিজ এখন আমি ওপৰত আছোঁ বৰ্তমান। এতিয়া তলত ছিঙি গৈছে এডাল অভাৰ ইণ্ডিয়া আপুনি ঘূৰিব পাৰিব এইডালে সীমা। আৰু ইটো অলপ আগত দেখাইছিলোঁ নেশ্যনেল হাইৱে এইটো বাইপাছেদি গৈছে আপোনাৰ ৰাইডাং অভাৰব্ৰিজ। তো ভিডিঅ'টো আমি আৰু দেখাই আছোঁ নেক্সট কি কৰি আছোঁ।
এতিয়া আমি জাষ্ট মৰাণ ষ্টেচন পালোহি। এতিয়া আপোনালোকে চাব পাৰে ষ্টেচনৰ পৰিৱেশটো কি ধুনীয়াকৈ ৰাখিছে, কিমান চাফ চিকুণ কৰি ৰাখিছে। এয়া ককাইদেউ, দাদা, আজি চবকে লগ পাই আছোঁ আমি, বহুত ভাল লাগিছে। তাৰপিছত এতিয়া বহুত ভাল লাগিছে আৰু মুঠতে। এতিয়া এই ছাৰজনে মাতিছে, এই ছাৰজনে এই প্ৰসাদ খাবলৈ মাতিছে মোক। এই জাষ্ট প্ৰসাদ খাই যাওঁ বুলি কৈছে, খাম বুলি ক'লোঁ ছাৰক। তাৰপিছত ভিডিঅ'টো এইটো 15 আগষ্টৰ কাৰণে অলপ বনাই লৈছোঁ। তাৰপিছত আহি পিনি খাম বুলি ক'লোঁ ছাৰক। এইটো চাওক আকৌ কি ধুনীয়া চাফ চিকুণ কৰি ৰাখিছে আমাৰ মৰাণ ষ্টেচনটো, চাই থাকক। এইটো সৰু সুৰা মৰাণ ষ্টেচন হয়, আপোনাৰ মৰাণ এৰিয়াতে আছে মানে সৰু ষ্টেচনটো। এতিয়া আমি দেখাওঁ বলক ষ্টেচন। ট্ৰেইন অহা টাইমত মানুহবোৰ জিৰণি ল'বলৈ ইয়াতে আপোনালোকে বহে। ত' আপোনালোকে চাই আছে চব আৰু। তাৰপিছত অলপ আগতে এইটো ট্ৰেইন আপোনাৰ চব বনাই আছে মানে, অলপ হাবি হৈ আছে আগলৈ। তাৰপিছত যেতিয়া আমি দেখাই আছোঁ আপোনালোকৰ মেইন ষ্টেচনৰ, আপোনালোকে চাব পাৰে এতিয়া মৰাণ ষ্টেচনটো কিমান ধুনীয়াকৈ বনোৱা হৈ আছে। আজি 15 আগষ্টৰ কাৰণে মানুহবোৰে কাম নাই লগোৱা, এতিয়া ধুনীয়াকৈ বনোৱা হৈ আছে। কি কৰিছা? এই অলপ ভিডিঅ' এটা কৰি আছোঁ মানে। এই মোৰ লগৰ দেই, এতিয়া ৰাংগাতে প্ৰেক্টিছ কৰা আমি, আকৌ সৰুৰ পৰা একদম প্ৰেক্টিছ কৰা। এতিয়া এনেই ঘূৰি আছোঁ আৰু। আজি কৰিব লগৰখিনিয়ে লগ ধৰিছিলে, নগ'লো আৰু মই নিজৰ কামতে অলপ ঘূৰি আছোঁ। আপোনালোকে চাওক আমাৰ ইয়াৰ ইতিহাসৰ পুৰণি চিনবোৰ কি ধুনীয়াকৈ অঁকা হৈছে। ৰংঘৰ, কাৰেংঘৰ, ষ্টেচনটোত কি ধুনীয়াকৈ সজোৱা হৈছে চাওক। আমি ইয়াৰ লগৰজন দোকানতে চাহৰ কিবা জুতি এটা ল'লোঁ আৰু লগৰজনৰ বহুত দিনৰ মূৰত লগ পাই চাহৰ। চ' গাইজ এতিয়া আপোনালোকৰ আমি যাবলৈ লৈছোঁ আৰু লাষ্ট আপোনালোকক দেখাইছোঁ এডোখৰ ষ্টেচনৰ ফ্ৰণ্টডোখৰ। এতিয়া আমি যাব লৈছোঁ আৰু ভিডিঅ'টো কি কৰি আছোঁ চব দেখাই আছোঁ। ব'লকচোন ৰাইজ, ব'লক গৈ আছোঁ। এতিয়া আমি গৈ আছোঁ বৰ্তমান মৰাণ কলেজৰ মৰাণ কলেজ ফিল্ড। এতিয়া আমি দেখাই আছোঁ এখন পঢ়া মহাবিদ্যালয় মৰাণ কলেজ। ইয়াৰ এতিয়াতো বন্ধ হৈছে, আপোনালোকৰ দেখাই যাম পাছত ভিডিঅ'ত মানে ব্লগত দেখাম, চাব পাৰিব আপোনালোকৰ ভিডিঅ'ত কি পঢ়া কি চব দেখাই যাম মানে। এতিয়া বৰ্তমান ওপৰৰ দেখাই গৈছে এখন মোৰ মহাবিদ্যালয়, মই পঢ়া মহাবিদ্যালয় মৰাণ মহাবিদ্যালয়। চ' গাইজ এতিয়া আমি পাইছোঁহি বৰ্তমান মৰাণ মহাবিদ্যালয় গ্ৰাউণ্ড ফিল্ড, মানে ফিল্ডখনৰ ভিতৰত কি হয় চব দেখাই আছোঁ। আহকচোন আপোনালোকে। এইখনেই হ'ল মৰাণ মহাবিদ্যালয় ফিল্ড, বহুত ধুনীয়া ফিল্ড। এতিয়া বৰ্তমান আৰু অলপ চাইডে হৈছে আৰু। তাৰপিছত লকডাউনৰ কাৰণে অলপ মানে পৰিস্থিতি অলপ বেয়া হৈছে, আপোনালোকে গম পায় আৰু তেওঁ। চ' গ্ৰাউণ্ডখন বহুত ধুনীয়া হয়। ইয়াতে চব মানুহ ইয়াত ইভিনিং টাইমত এইটো চাইডে ফুটবল, এইটো চাইডে ক্ৰিকেট, এইফালে ভলীবল, তাৰপিছত এইফালে বক্সিং, টাইকোৱাণ্ডো, ক্ৰিকেট প্ৰেক্টিচ। তাৰপিছত অলপ ছাইডত আছে আপোনালোকৰ কলেজৰ বইজ হোষ্টেল। চব গ্ৰাউণ্ডটো বহুত ধুনীয়া। এইটো সৰু তাতো বহি পিনি খেল চাই মানে। ইয়াত ফুটবল হয়, ইণ্টাৰ ডিষ্ট্ৰিক্ট চব যিমান খেল আছে মানে চব ইয়াতে পতা হয়। এই অলপ ছাইডত আছে আপোনালোকৰ মৰাণত থকা চুইমিং পুল। ব্লু কালাৰ অলপ দেখাই আছে, তাতে চুইমিং পুলটো আছে বহুত। চব ভিডিঅ'টো এতিয়া কলেজ ফিল্ডৰ এইখিনি দেখালোঁ। তাৰপিছত আৰু নেক্সট ব'লকচোন আৰু ভিডিঅ' কি চব আছে দেখাইছোঁ, ব'লক। চ' গাইজ আমি এতিয়া বৰ্তমান পালোহি মৰাণৰ অলপ অপজিটত, মানে আপোনাৰ ছাইডত আছে মানে আপোনাৰ চবতকৈ ডাঙৰ ফিল্ড, মানে মৰাণৰ চবতকৈ ডাঙৰ ফিল্ড আমি আপোনালোকক দেখুৱাই আছোঁ এতিয়া বৰ্তমান। চ' গাইজ চব বহুত মানে মৰাণৰ চবতকৈ ডাঙৰ ফিল্ড এখন গ্ৰাউণ্ড। ইয়াত আপোনাৰ চব প্ৰেক্টিছো কৰা হয়, অল এভৰিথিং আপোনাৰ চব শ্বুটিং, পূৰা চিনেমা শ্বৰ্ট ফিল্ম আদি কৰি মানুহবোৰে এইটো ফটো শ্বুট কৰেহি। বহুত গ্ৰাউণ্ড, বহুত ধুনীয়া প্লেচ। আপোনালোকৰ চবতকৈ ইয়াত গছ গছনি আছে। ত' আমি ফিল্ডৰ কিনাৰে গৈ আছোঁ বৰ্তমান, আৰু গোটেই পাৰ্কটো নামাৰো আৰু বহুত টাইম লাগিব মানে। ফিল্ডখন বৃহত্তৰ বহুত ডাঙৰ মানে সকলোতকৈ ডাঙৰ চবতকৈ ফিল্ডখনত আমি চাইডে গৈ আছোঁ। ত' এই গ্ৰাউণ্ডত আপোনালোকৰ ইয়াত বহুত ডাঙৰ মিটিং হয়। তাৰপিছত PM ছাৰ আহি থৈ গৈছে বৰ্তমান। তাৰপিছত ইয়াৰ হেলিকপ্টাৰ গ্ৰাউণ্ড হয় সেই মাজত, আৰু তাৰপিছত বহুত ডাঙৰ মিটিং হৈছে।
তাৰপিছত চবেই দেখিছে, আপোনালোকে দেখিছে আহি পেলাই কৃষ্ণচূড়া গছ এতিয়া তলা মাৰি থৈছে গেট আৰু এইটো মানুহো নাই, লকডাউনৰ কাৰণে অহা নাই। চ' কৃষ্ণচূড়া গছ, তাৰপিছত নিম গছ, আপোনাৰ সকলো গছ ইয়াত ধৰণৰ পাব। জিৰণি ল'বলৈ কি ধুনীয়া প্লেচ। চ' এইফালে চাওক কৃষ্ণচূড়া গছ, একদম বহুত ধুনীয়া গছ কৃষ্ণচূড়া, নামেই কৃষ্ণচূড়া। চ' গাইছ, এতিয়া আমি মৰাণৰ সকলোতকৈ ডাঙৰ ফিল্ডখন গ্ৰাউণ্ড ফিল্ডখন আপোনালোকক দেখালোঁ। চ' এতিয়া আমি গৈ আছোঁ বৰ্তমান, আৰু কি কৰিব লাগে আছে চব দেখাই আছোঁ, বলক গৈ আছোঁ। চ' গাইছ, আমি এতিয়া বৰ্তমান পাইছোঁ এই মৰাণৰ পটখটি এৰিয়াৰ এখন ধুনীয়া পাৰ্ক এখন ওচৰলৈ পাইছোঁ। ইয়াতো সেইটো 15 আগষ্ট চব পতা হৈছে বৰ্তমান। এতিয়া আমি দেখাই আছোঁ আপোনালোকৰ এইটো। চ' গাইছ, বলক আমি দেখাই আছোঁ পাৰ্কৰ একদম ধুনীয়া প্লেচ। আমাৰ গাঁৱত পুখুৰী এটা আছে, তাৰপিছত মন্দিৰ, তাৰপিছত বগলী সেইবোৰ দিছে একদম। গান এটা গাইছিলে যে জুবিন দাই, বগাকৈ বগলী বহলাই বহিছে, কি ধুনীয়া গান একদম। সেইকাৰণে বগলী পৰিছে কি ধুনীয়া, চব বুজি যাব, চাব দিয়ে, চাব সেয়া বগলী। চ' পাৰ্কৰ কিনাৰত আপোনাৰ বেকগ্ৰাউণ্ডত কি ধুনীয়া মূৰ্তি ডিজাইন দি সজোৱা হৈছে। তাৰপিছত বেকগ্ৰাউণ্ডত আপোনাৰ চকী, জিৰণি ল'বলৈ চকী, ছাতি, একদম গধূলি টাইমত আপোনাৰ বহুত ধুনীয়া প্লেচ হৈ যায় মানে, একদম লাইট চাইট অল এতিয়া পানী ওলাই থাকে। এই মুহূৰ্তত জাষ্ট মই পাইছোঁ খটখটি পাৰ্কৰ। আপোনালোকক দেখুৱাৰ পিছত মই এতিয়া পাইছোঁ মোৰ বন্ধু এজন, মোৰ বহুত পুৰণা বন্ধু এজন লগত ঘৰলৈ আহিছিলোঁ। ঘৰটো তেওঁ নেদেখাই, এতিয়া লাজ কৰিছে, ৰাস্তাতে লগ পালোঁ, তেখেত বন্ধু হয় বহুত। হেল্ল', মোৰ নাম অম্লানজিৎ ফুকন, মোৰ বন্ধু ভাৰ্গৱ, আৰু ভাৰ্গৱ ফিড হাব এই চেনেলটো যাতে সকলোৱে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ে। মোৰ বহুত পুৰণা বন্ধু হয়, একদম সৰুৰ পৰা একদম লগ পাই আহিছোঁ। তাৰপিছত এতিয়া বহুত একদম আগলৈকে মানে পাছলৈকে একদম লগতে থাকিব। মোৰ একদম পুৰণা বন্ধু হয় অম্লানজিৎ ফুকন। তেখেতৰ ঘৰলৈ আহিলোঁ, তেখেতৰ ৰাস্তাতে লগ পালোঁ। ইয়াতে আমি গোটেইখিনি সকলোৱে ৰখি আছোঁ। ইয়াতে বহুত ভাল লাগিছে। আজি 15 আগষ্ট উপলক্ষে আমি গোটেইখিনি ৰাস্তাতে আৰু ফূৰ্তি এনেকৈ কৰিছোঁ, আৰু তেনেকৈ বহুত দূৰ আমি যোৱা নাই, ইয়াতে আমি ধুনীয়াকৈ কৰিছোঁ। এতিয়া আজি আমি দেখাবলগীয়া ঠাইবোৰ দেখালোঁ। আমি এতিয়া ঘৰলৈ উভতি গৈছোঁ। লগৰজনকো লগ পাই বহুত হেপ্পী হ'লোঁ। মোৰ ভিডিঅ'টো ইমানতে শেষ হ'ল। আপোনালোকে চোৱাৰ বাবে বহুত ধন্যবাদ, থেংক ইউ। তাৰপিছত মোৰ ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব, শ্বেয়াৰ এণ্ড লাইক কৰিব। মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল। অ'কে, বাই।